পাৰে পাৰে ধুমগুৰু নুগুৰু হাঁহ চাৰে চাৰে ধুমগুৰু নুগুৰু পান্থানে ঢেপেলালাই ঐ ধুমগুৰু নুগুৰু তো হাঁহ নমাথি। মই বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলং জিলাৰ ৰজাপথাৰত অনুষ্ঠিত হৈছে তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত ত্ৰয়োদশ পিছাক দমাচী উদযাপনৰ উদ্দেশ্যে তিৱা সাংস্কৃতিক আৰু লোকনৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। মই দৰ্শকসকলক দেখুৱাইছোঁ কেনেধৰণে শিশুসকলে বিশেষকৈ শিশুসকলে নৃত্য শিকি আছে। লগতে আমি এই নৃত্যৰ যিগৰাকী পৰিচালিকা বাইদেউৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ ঘৰ? নমস্কাৰ, মোৰ ঘৰ বাৰপুজীয়া। নামটো কৈ দিয়ক এবাৰ। নমস্কাৰ, মোৰ নামটো দীপ্তি মাছেৰেং। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এই কৰ্মশালাখন মানে এই শিশুসকলক শিকাই? ভাল লাগিছে, বহুত ভাল লাগিছে আৰু কম দিনৰ ভিতৰতে তেওঁলোকে বহুত আগ্ৰহে শিকিবছে। ভাল লাগিছে, বুজিছে, ভাল লাগিছে শিকাই। এনে আমি তিৱা জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিব পৰা তেনেকুৱা শিশু ইয়াৰ পৰা নিশ্চয় ওলাব। ওলাব, নিশ্চয় ওলাব। আপোনাৰ এই চেগতে এই যিহেতু এক শুভ মুহূৰ্ত, খুব ভাল লগা মুহূৰ্ত, গতিকে আপোনাৰ পৰা এটি তিৱা বিহু যদি শুনিব পাওঁ তেনেহ'লে খুব ভাল লাগিব। বিশেষকৈ মই ইমান নাগাওঁ, তথাপিও এই নৃত্যটোক লৈ পেলাই গাই দিম। ঠিক আছে। ঠিক আছে। ধুমকুলু নুকুলু কলং পাৰে পাৰে ধুমগুৰু নুগুৰু হাঁহ চাৰে চাৰে ধুমগুৰু নুগুৰু পান্থানে ঢেপেলালাই ঐ ধুমগুৰু নুগুৰু তো হাঁহ নমাথি ধুমগুৰু নুগুৰু হাঁহ তো মাৰেগা ধুমগুৰু নুগুৰু নাগা ত নেফানে হানে ধুমুকি ধুমু নিজাওঁ ৰাখে ৰাখে ধেমাৰিং আং। ধন্যবাদ। লগতে আমাৰ এই অঞ্চলৰ বিশেষ ব্যক্তি আছে ঋতুপাতৰ, তেখেতৰ পৰা কেনেকুৱা অনুভৱটো বহুত ভাল লাগিছে, কিয়নো আমি ক'ভিড-19 যি আমাৰ মানে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিলে তাৰ কাৰণে দুবছৰ আমি আমাৰ তিৱা পিছাক দমাচীটো উদযাপন কৰিব নোৱাৰিলোঁ ৰজাপথাৰত। সমগ্ৰ অসম বুলিয়ে নহয়, ভাৰতবৰ্ষৰ লগতে বিশ্বই আমাৰ 2 বছৰৰ কাৰণে আমাৰ কৃষ্টি সংস্কৃতিৰ লগত সকলো প্ৰান্তৰ মানুহে জড়িত হ'ব নোৱাৰিলে। কিন্তু এতিয়া আমি 13 সংখ্যক যি পিছাক দমাচী ৰজাপথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, তাৰ মানে পৰিপ্ৰেক্ষিততে আমাৰ এতিয়া 5 দিনীয়াকৈ 5 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে আমাৰ 5 দিনীয়া কৰ্মশালা কৰা হৈছে ৰজাপথাৰ তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত। আৰু তেওঁলোকৰ যি এই পদক্ষেপ মই বহুত আদৰণি জনাইছোঁ। তেওঁলোকে যি আমাৰ তিৱা কৃষ্টি সংস্কৃতি ধৰি ৰখা বা নতুন প্ৰজন্মক যি চিনাকি কৰি দিয়া বা উত্থান কৰিবলৈ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, সেইটো কাৰণে মই বহুত বেছি ভাল পাইছোঁ আৰু তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইখিনিতে অনুৰোধ জনাম সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী লোকক যাতে আমাৰ 29 আৰু 30 এপ্ৰিলত যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ তিৱাসকলৰ পিছাক দমাচী উদযাপন কৰিবলৈ গৈ আছে ৰজাপথাৰ কাছুমাৰী চাৰিআলিত, তাতে আহি পেলাই আমাৰ তিৱাসকলৰ যি কৃষ্টি সংস্কৃতি আছে এই সকলোবোৰ আহি পেলাই উপভোগ কৰি পেলাই আমাৰ মানে তিৱা সংস্কৃতিৰ ওপৰত জানিবলৈ কাৰণে আহক বুলি পেলাই অনুৰোধ কৰিছোঁ। মই এইখিনি আপোনালোকলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।